नोंथाङा बेंकनि कास्टमार सार्भिस पइन्टनि जोहै राङारि लेनदेन खालामो नामा? बेबायदि खालामोब्ला नोंथाङा सांग्रां जा। तामुलपुर जिल्लानि सुक्लाय सेरफां ओनसोलनि नावकाटायाव SBI कास्टमार सार्भिस पइन्टनि हेंथायै मोनसे गिदिर अजद सिखारदों। PMAYG न'नि मुङाव मोननाय रांखौ SBI नि नावकाटायाव थानाय CSP नि बिगोमानि हेंथायै जानायनि अजद थिखांदों। कास्टमारा बिनाय रांखौ दिहुनना होनानै खेबनै आसिनि साब थुहोना लानानै रांखौ बख'खोमानायनि अजद। रांखौ बख'खोमानायनि बाथ्राखौ मिथिनो हानानै कास्टमारा बेंक स्टेटमेन्ट दिहुननानै लाबोनायाव हरनि समावनो कास्टमारखौ मेनेज खालामनो नाजानायनि अजद CSP बिगोमानि हेंथायै। अजद सिखारनाय बायदिब्ला बे SBI CSP नि बिगोमाया एकाउन्टनिफ्राय कास्टमारा रां दिहुननो फैब्ला खेबनै आसिनि साब लायो आरो कास्टमारा मिथियाजासेनो बांसिन रां दिहुननानै लाखोमायो। आरो बे बिथिङाव कास्टमारा सोंब्ला बायदिसिना जेंना दिन्थिफ्लायो। उनाव सांग्रां कास्टमारफोरा बेंक स्टेटमेन्ट दिहुननायाव गासैबो जाथाया सोराङाव फैयो। बेबायदि खालामनायनि थाखायनो PMAYG बिथांखिनि सोरखारि न' लुनायाव आद्रा जानानै थानायाव VCDC नि मासिगिरिया बे जाथायखौ सोराङाव लाबोयो। পইচা সোমাইছিল তাৰপিছত মই 28 তাৰিখ আহিছো চেক কৰিবৰ কাৰণে পিছত ফিংগাৰটো লৈ কিনে বাইদেৱে কৈছে ঘৰৰ পইচাটো সোমাওঁতে পিছত বাইদেৱে কি কৰিছে ফিংগাৰটো লৈ কিনে ঘৰৰ পইচাটো মোৰ গোটাইকেইটা ওলাই লৈছে 32,500 টকা পিছত মোক কৈছে তোমাৰ হেৰি একাউণ্টত কিবা প্ৰব্লেম হৈ আছে সেইটো কাৰণে পইচাটো সোমাৱা নাই তাৰপিছত মই ক'ত যাওঁ তাতে চাওঁ চেক কৰি নাই পিছতটো কালি মই গুৰাছৰ পৰা স্পেনটো ওলাই লৈ আনিলোঁ ওলাৰ পিছত তাতে গম পাইছোঁ তাতে মেনেজাৰে কৈ দিছে যে অঞ্জলি চৌধুৰীয়ে তোমাৰ পইচাটো ওলাই লৈছে বুলি কৈছে সেইকাৰণে কালি কৈছিলোঁ পিছত কয় মইতো তোমাৰ পইচা কিয় ওলাম তোমাৰ পইচা মই ওলোৱা নাই নহয় মই কৈছোঁ আপোনাৰ নাম দেখোন কৈছে পিছত মই কৈছোঁ মই কেছ কৰিম আপুনি যদি পইচা নিদিয়ে পিছত কালি ৰাতি 30,000 টকা সোমাই দিছে বাকী আছে 2550 টকা পাম किती 60,000 असेल 60,000 पिছত 45,000 উঠাইছোঁ আৰু 25,000 নাই উঠাব গ'লে কয় ফিংগাৰ নহয় উঠাব গ'লে কয় বেলেগৰ তাতে উঠাবি পইচা নাই বেলেগৰ তাতে কিছু পইচা নাই নন কৰিছে আছে ষষ্ঠী পদ্ধতি তাতে মই চাকৰি কৰি আছোঁ কৰি পেলাই ঘৰৰ মানুহটোক মই পঢ়ি যাই আছে পইচা মানে পঠাই আছোঁ বেংকত নি জমা দি আছে এনেকুৱা কৰি আছে তাক সুধি আছোঁ ৰিচিপ্ট দিছেনে নাই ৰিচিপ্ট নালাগে তাহলে পাসবুক তাহলে পাসবুকটো কৰি দিম দে দিম মাত্ৰ লম্বটো দিছে আৰু এখন কাৰ্ড দিছে কাৰ্ডখন আছে লগত কাৰ্ডখন দেখাই দে এতিয়া পইচা মানে 60,000 জমা মই সঁচা কথা কওঁ 25,000 টকা ওলাইছোঁ আৰু 25,000 টকা মানে মাৰি পেলাইছে নাই বুলি ভাবিছে আৰু কিবা ফিংগাৰ মাৰিলে ফিংগাৰ নুঠে লিংক নালাগে লিংক নহয় ইমান কষ্টৰ পইচা নাই বুলি কৈ আছে ফিংগাৰ নুঠে নাই বেলেগত আকৌ ফিংগাৰটো লয় ইয়াতে নহয় এইবোৰ ঘৰতে দিছে কওঁ কথাবিলাক মইতো গুৱাহাটীতে আছোঁ পইচা পঠাই আছোঁ যিবিলাক CSPয়ে এতিয়ালৈকে কিছুমান তাৰমানে ঘৰৰ পইচা সোমায় এই ঘৰৰ পইচাবিলাক উলিয়াই নিদিয়ে বহুত দিন পিছুৱাই যায় ঘৰবিলাক গতিকে এনেকুৱাকৈ আমি যিবোৰ হিতাধিকাৰী আছে এই হিতাধিকাৰীবিলাকক আমি কৈ থাকোঁ যে ঘৰ কিয় ওলোৱা নাই গতিকে তেওঁলোকে কয় যে যদি বেংকে পইচা নিদিয়ে তেতিয়াহ'লে আমি কেনেকুৱাকৈ ঘৰ উলিয়াম গতিকে আমি কেইবাদিনো CSP বিলাকত গৈ আমি অসহযোগতা কৰি দিছোঁ যে পইচাবিলাক সোনকালে উলিয়াই দিব লাগে আৰু যিবোৰ চৰকাৰী ঘৰ পোৱা ব্যক্তি আছে তেওঁলোকে এই ঘৰবিলাক সোনকালে যাতে সমাধান কৰিব পাৰে শেষ কৰিব পাৰে গতিকে তেওঁলোকে হ'ব বুলি কয় আকৌ তেনেকুৱাকৈ 1 মাহ 2 মাহ পৰ্যন্ত পইচাটো লেট কৰি দিয়ে ঠিক তেনেকুৱাকৈ আমাৰ এই
ভিচিবিলাকত যিবিলাক CSP আছে এই আটাইবোৰ CSPয়ে মানে পইচাবিলাক উলিয়াই দিয়াত লেট কৰে। ঠিক তেনেকুৱাকৈ আমাৰ নাওকটা মানে যিটো SBI CSP অঞ্জলি চৌধুৰীৰ এটা CSP এটা গণ্ডগোল হ'ল। এতিয়া আজি 5 মাহ ধৰি এজন হিতাধিকাৰীৰ ববিতা বৰ্মন গতিকে প্ৰথম কিস্তি 32,500 সোমাইছিল। গতিকে CSP আহি তেওঁ চেক কৰিলে, তেওঁ এনেও পইচা নাই বুলি কৈছে যে সোমোৱা নাই। তাৰপিছত চেয়াৰমেন হিচাপে মোক তেওঁ আপত্তি কৰে যে পইচা সোমাই দিয়া নাই। গতিকে তেনেকুৱাকৈ মানে আমাক আপুনি ঘৰ বনাব কিয় কৈ আছে। তেতিয়া মই কৈছোঁ যে এইটোতো চেক কৰা হৈছে, পইচা সোমাইছে, তেনেকুৱা স্থলত তুমি আকৌ গৈ পেলাই চেক কৰা। তেতিয়া আহি পেলাই চেক কৰে, পইচা সোমোৱা নাই বুলি কয়। তেতিয়া আকৌ মই কৈছোঁ যে তুমি এটা কাম কৰা, বেংকৰ পৰা ষ্টেটমেণ্টটো উলিয়াই আনা। পিছত বেংকৰ পৰা ষ্টেটমেণ্টটো উলিয়ালে সোমাইছে পইচাটো 26 ফেব্ৰুৱাৰী, কিন্তু ষ্টেটমেণ্টটো দিছে তাৰে আগলৈকে। তাৰপিছত ষ্টেটমেণ্টটো দি পেলাই মোক দেখুৱালে। মই কৈছোঁ যে বাকী কেইমাহৰ কি হ'ল, কৈছে পইচা লেনদেন হোৱা নাই বাবে এই ষ্টেটমেণ্টটো মানে জানুৱাৰী মাহলৈকেহে দিছে। তাৰপিছত মই ক'লোঁ নহয় যে কিবাটো এনে ইণ্টাৰেষ্ট বা কিবা অলপ চলপ হ'লেও পইচা সোমাই, তেনেকুৱা স্থলত এতিয়া এই মাহলৈকে মানে ষ্টেটমেণ্টটো আকৌ উলিয়াই আনা। সেই বেংকত নহয়, বেলেগ বেংকৰ পৰা অনা। পিছত গোৰেশ্বৰত গৈ তেওঁ মানে যোৱাকালি উলিয়াই আনিলে, আনি আকৌ মোক দেখুৱালে ষ্টেটমেণ্টত 28 ফেব্ৰুৱাৰীত 30,000 টকা তাৰমানে উলিয়াইছে। এতিয়া এই ID নম্বৰটো ধৰাত পৰিছে যে ID নম্বৰটো তাৰমানে অঞ্জলি চৌধুৰীৰ হয়। তাৰপিছত আকৌ মানে বেনিফিচিয়াৰীজনে আহি পেলাই অঞ্জলি চৌধুৰীয়ে সুধিলে যে আপুনি দেখোন পইচাটো উলিয়াইছে, কিয় পইচাটো সোমোৱা নাই বুলি কৈছে। তেতিয়া অঞ্জলি চৌধুৰীয়ে কৈছে এইটো কি প্ৰমাণ আছে, মই যে উলিয়াইছোঁ, মই উলিওৱা নাই তোমাৰ পইচা। কৈছে যে আপোনাৰ নাম অঞ্জলি চৌধুৰী হয়নে নহয়, আৰু এই IDটো আপোনাৰ হয়নে নহয়। তেতিয়া কৈছে যে হাল্লা কৰিব নালাগে, তোমাক মই মেনেজ কৰি আছোঁ। তেতিয়া অঞ্জলি চৌধুৰী মানে ববিতা বৰ্মনে ক'লে যে এইটো চেয়াৰমেনক মই অৱগত কৰিম আৰু আইনৰ ব্যৱস্থা ল'ম। তেতিয়া তেওঁ মানা কৰিছে যে নালাগে, আইনৰ ব্যৱস্থা ল'ব, মই তোমাক মেনেজ কৰি আছোঁ। তাৰপিছত ৰাতি তেওঁৰ মানে একাউণ্টত 30,000 টকা সোমাই দিছে। পিছত পুৱা গম পাইছে, ৰাতিপুৱা বেলেগ মানে লোহিত ডেকাৰ এই CSPত মানে একাউণ্টত 30,000 টকা সোমাব বুলি গম পাইছে। তাৰপিছত আৰু 2,500 টকাটো কি হ'ল বুলি কোৱাত এইটো সোমাই দি আছোঁ কিছু সময়ৰ পিছত বুলি কৈছে। এতিয়া অঞ্জলি চৌধুৰী এতিয়া ক'ত গৈছে আমি গম পোৱা নাই। আমি ফোন মাৰি আছোঁ কিন্তু ফোন ৰিচিভ কৰা নাই। সেইকাৰণে মই মানে এইটো যাতে আমাৰ নাওকটা তথা বেলেগত যিবোৰ CSP আছে, এই CSPবোৰ যাতে মানে ভাল হয় আৰু গুৰুত্বপূৰ্ণভাৱে গুৰুত্ব দি বা আমাৰ যিবোৰ জনসাধাৰণ আছে, গতিকে তেওঁলোকৰ জনসাধাৰণৰ পইচা পাতি আদি যাতে সুচাৰুৰূপে জমা ৰাখি আৰু উচিত মানে টাইমত, সঠিক টাইমত মানে পইচাবোৰ উলিয়াই দিয়ে। আৰু দুখীয়া জনসাধাৰণে এনেকুৱাকৈ ঘৰৰ পইচা হওক, নিজৰ পইচা হওক, এনেকুৱাকৈ তাৰমানে জমা কৰে। সেইবোৰ পইচা যদি আত্মসাৎ কৰে তেতিয়া এই দুখীয়া মানুহখিনিতো ঘৰ বনাব নোৱাৰিব আৰু নিজৰ পইচা কষ্ট কৰি জমা কৰে। গতিকে এইবোৰ পইচাও তাৰমানে যদি নাইপাত্তা হয় তেতিয়াহ'লে তেওঁলোকে কি বিশ্বাসত বেংকত জমা ৰাখিব পইচা। আৰু এনেকুৱাকৈ ববিতা বৰ্মনৰ লগতে
বহু কেইজনৰ এনেকুৱা হৈ আত্মসাৎ কৰা বুলি আমি ইতিমধ্যে তথ্যবোৰ গম পাইছোঁ। গতিকে ধন্যবাদ।